স্বাগতম জনাইছোঁ মই ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু যিহেতু আজি আমাৰ যিহেতু খেতি শেষ কৰিলোঁ আৰু ককাইদেউত আজি দাবলৈ আহিলোঁ ককাইদেউ মানে মোৰ বজনা হয় আৰু আমি ইয়াত আজি বাইদেউহঁতৰ ঘৰত যিহেতু খেতি শেষ কৰিম আৰু এইফালে দাই আছে খুৰী আৰু বোৱাৰী খুৰী এয়া দেখিলে নহয় অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ যিহেতু আজি খেতি শেষ কৰিম আৰু ইয়াৰ পিছতে ঘৰত গৈ আজি ধান জপা কাম আছে এগৰাকী খুৰী আৰু এইফালে আছে বোৱাৰী এইফালে অকণমান দেখুৱাই দিছোঁ আৰু এইফালে আছে এইগৰাকী গৃহস্থনী বাইদেউ আৰু ইয়াৰ পিছৰখিনি ঘৰত দেখুৱাই আছোঁ আৰু ঘৰত যিহেতু ধান দাই শেষ হ'ল আৰু ঘৰত ধান জপা কামটো আছে ধান অনা মানুহে পাইছোঁ ধান জপা মানুহ যিহেতু পাবলৈ অকণমান প্ৰব্লেম হৈ যায় এয়া দেখিলে নহয় আমাৰ নাম পথাৰবিলাক এয়া ওচৰতে ট্ৰেইনালিটো আছে এয়া ট্ৰেইন গৈ থাকিলে হওঁতে দেখিলে হয় এতিয়া ট্ৰেইন গৈ থকা নাই এইখিনি আৰু বাকীখিনি মই ঘৰত দেখুৱাই আছোঁগৈ বাৰু আহি আছোঁ যিহেতু ধান দাই শেষ হ'ল আজিৰ পৰা খেতি উঠিলোঁ আৰু এয়া দেখিছে নহয় এয়া পথাৰবিলাক প্ৰায় শেষেই হ'লগৈ দুই এঘৰ আছে অকণমান যিহেতু একেবাৰে যিসকলৰ পকা নাছিলে তেওঁলোকৰ আছে আৰু নি শেষ হ'লেও ক'লেও বেয়া নহয় প্ৰায়ভাগৰ শেষেই হ'ল আমাৰ অলপ আনিবলৈ আছে আৰু ওচৰৰ দুই এঘৰ দেখিছোঁ অলপ আছে আৰু বাকীখিনি দি আছোঁগৈ ঘৰত কালি যিহেতু ধান জপা ভিডিঅ' দিয়া কথা আছিল আৰু ভিডিঅ' দিয়া নহ'ল কাৰণ মই পথাৰৰ পৰা অকণমান সোনকালে আহিছিলোঁ আৰু এডৰাহে আছিলে তেওঁলোকৰ ধান খেতি উঠাই দিলোঁ আৰু বুলি ক'ব লাগিব আৰু আহিলেও মই ধান জপা কথা আছিলে ধান বাৰু জাপিলোঁ ৰাতিলৈ জাপিলোঁ তাৰ অকণমান ভিডিঅ' কৰা আছে দিম বাৰু আৰু আচলতে কি হ'ল কালি আমাৰ ধান অনা 5জন আছিল তেওঁলোকক মই পথাৰৰ পৰা আহি বনাই মেলি খুৱাওঁতে বহুতখিনি সময় গ'ল সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আজি যিহেতু ধান জাপিব লৈছোঁ অকণমান তাৰে দি দিছোঁ এয়া দেখিছে নহয় ধানবিলাক আচলতে কি হ'ল এইবিলাক জাপি দিলৈ যিখিনি আজি আনি শেষ হ'ব সেইবিলাক ইয়াত থ'ব পাৰিব এইখিনি মই ভৰাই দিওঁ যিমানকেইটা পাৰোঁ ডাঙৰি 20টামান পাৰিম চাগে বুলি ভাবিছোঁ সদায় ভৰাব 2-3টাকৈ আজি অকণমান সৰহকৈ ভৰাব লাগিব পথাৰৰ পৰা যিহেতু ধান আনি আছে এয়া দেখিছে নহয় এইখিনি ৰাতিপুৱা মানুহজনে ভৰালে বাৰু তেওঁ অলপ পাতল কৰি দিলে আজি আনি ইয়াত থ'ব পাৰিব বুলি হ'লেও আৰু অলপ ভৰাই দিওঁ বতৰৰ কোনো গেৰাণ্টি নাই বৰষুণ আঘোণমহীয়া দিয়ে দেখোন এতিয়া আঘোণ পাই পুহে সোমালেগৈ বাৰু সেইখিনি আৰু ধান জপা অকণমান দেখুৱাই দিছোঁ ব'লকচোন চাওঁ পথাৰৰ পৰা ধানবিলাক আনি চোতালত থৈ দিয়া হৈছে আৰু ধৰক ভঁৰালৰ আগত যিখিনি চালি আছে তাত ইমান নধৰেগৈ সেইখিনি ধান জপাৰ পিছতহে এইখিনি ভৰাব পৰা যাব এয়া দেখিছে নহয় এইবিলাক ধানবিলাক যিহেতু ৰাতি জপা হ'ল বাৰু অলপ এতিয়া অলপমান জাপিব লাগিব এয়া দেখিলে নহয় এয়া দেখিছে নহয় এয়া ৰাতি মানুহজনে জাপিলে আৰু ময়ো অলপ জাপি দিছিলোঁ তেওঁ এয়া যিহেতু ৰাতি আমি দুইজনে ধান জাপিছিলোঁ মই অলপ পোহৰ দেখুৱাইছোঁ তাৰ মাজতে ময়ো জাপিলোঁ বাৰু ইয়াৰ মানুহজনে যিহেতু জাপি আছে এইখিনি আৰু ৰাতি ভিডিঅ'টো মই অকণমান আপোনালোকৰ মাজলৈ দি দিলোঁ ধানৰ ডাঙৰিবিলাক গধুৰ যদিও টানি মেলি হ'লেও ভিতৰত ভৰাইছোঁ কাৰণ ডাঙৰিবিলাক যদি নভৰাওঁ ধানবিলাক যিবিলাক পথাৰৰ পৰা আনি থাকিব সেইবিলাক ভৰাবলৈ অসুবিধা হ'ব আৰু গধুৰ যদিও যেনে তেনে হ'লেও মই
এয়া ধান জপা ভিডিঅ' আৰু বেছি দীঘল যিহেতু নকৰোঁ, এইখিনিতে সামৰিছোঁ। আৰু মই অকণমান খৰকৈ জাপিব লাগিব, ভিডিঅ' আকাৰে আপোনালোকক এইখিনিয়ে দেখুৱালোঁ। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিমান পাৰোঁ সোনকালে ভিডিঅ' এটা আনিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ।